বন্ধু তোমাক কৈছো আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। আজিৰ এই ভিডিঅ' চোৱাৰ পাছত তুমি পঢ়িবলৈ বাধ্য হৈ যাবা। হয়, তুমি ঠিকেই শুনিছা, তুমি পঢ়িবলৈ বাধ্য হবা। মই নাজানো তুমি কোনটো ক্লাছত পঢ়ি আছা আৰু মই এইটো নাজানো তোমাৰ পৰীক্ষা কেতিয়া। তুমি এই ভিডিঅ'ত ক্লিক কৰিছা মানে তোমাৰ পঢ়াত মন বহা নাই, পঢ়িবলৈ ভাল লগা নাই। চিন্তা নকৰিবা, এই ভিডিঅ'টো তুমি সম্পূৰ্ণকৈ চোৱা। মোৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো লাইন তুমি মন দি শুনা। আমাৰ এই পৃথিৱীত এনেকুৱা মানুহ আছে যিয়ে পঢ়া শুনা কৰি গোটেই ভাৰতবৰ্ষকে চলাই আছে, যেনে IAS, IPS আৰু বিভিন্ন ধৰণৰ পোষ্ট। কিন্তু ইয়াত আচল কথাটো হ'ল ইমান ডাঙৰ ডাঙৰ পদত তেওঁলোক কেনেদৰে গৈ পালে, তেওঁলোকে কেনেকৈ চান্স পালে। এই ডাঙৰ ডাঙৰ পদত কাম কৰিবলৈ হ'লে পৰীক্ষা দিব লগা হয় আৰু এই পৰীক্ষাকেইটা ইমান সহজ নহয়। তেতিয়াহ'লে তুমি চাগে ভাবিছা কেনেদৰে সিহঁতে ইমান টান কামটো পাৰ কৰিলে। সিহঁত মানুহ নে ৰবট? ডক্টৰ, ইঞ্জিনিয়াৰ, টিচাৰ, প্ৰফেচাৰ ইত্যাদি ইহঁতে এনেকুৱা কি খায় যে সিহঁতৰ বুদ্ধি বাঢ়ি যায়? উত্তৰটো হ'ল নহয়, তেনেকুৱা একো যাদু মন্ত্ৰ নাই বুদ্ধি বঢ়োৱাৰ, একো কৌশল নাই। তেওঁলোক হ'ল আমাৰ দৰে মানুহ। সফলতা পাবৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিছে। সিহঁতৰো পঢ়া শুনাত মন লগা নাছিল, সিহঁতকো পঢ়িবলৈ ভাল নালাগিছিল। তেতিয়াও তেওঁলোকে কষ্ট কৰি পঢ়া শুনা কৰিছে। লগৰবোৰৰ লগত ঘূৰা, আড্ডা দিয়া, খেলা ধূলা কৰা আদি এৰি সিহঁতে অকল পঢ়া শুনা কৰিছে। কি কৰিলে সফলতা পোৱা যায় সিহঁতে সেইটো ভালকৈ ভাবিছে। সিহঁতৰ মা দেউতাই সিহঁতক অনেক কষ্ট কৰি পঢ়া শুনা কৰাইছে, সেই বস্তুটো সিহঁতে মাথাত ৰাখি কষ্ট কৰি পঢ়িছে। যেতিয়া তোমাক পঢ়িবলৈ মন নাযাব, যেতিয়া তোমাক পঢ়া শুনা কৰিবলৈ ভাল নালাগিব, তেতিয়া তুমি এবাৰ হ'লেও তোমাৰ মা দেউতাৰ কথা ভাবিবা। কথা এটা কওঁ শুনা, মা দেউতাই তোমাক অকল এটা দায়িত্ব দিছে, সেই দায়িত্বটো হ'ল অকল পঢ়া শুনা কৰাৰ, তোমাৰ জীৱনটোক সফল কৰাৰ। তুমি মা দেউতাৰ চকুলৈ এবাৰ চোৱাচোন, তেওঁলোকে কিমান আশা কৰি আছে তোমাৰ পৰা। তেওঁলোকৰ চকুৱে অপেক্ষা কৰি আছে সেই দিনটোলৈ যিদিনা তুমি তেওঁলোকৰ নাম সকলোৰে আগত গৰ্বিত কৰিবা। তেওঁলোকে এতিয়াও প্ৰত্যেক দিনা কষ্ট কৰি গৈ আছে, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যাতে ভালকৈ জীৱন কটাব পাৰে, বিনা কষ্টত পঢ়া শুনা কৰিব পাৰে। তোমালোকৰ মা দেউতাই কষ্ট কৰিছে কাৰণ তোমালোকে যাতে জীৱনত ভাল কিবা অৰ্জন কৰা আৰু ভৱিষ্যতে যাতে তেওঁলোকৰ নাম উজ্বলাই তোলা। তোমাৰ পঢ়া শুনা নকৰাৰ বহুতো অজুহাত থাকিব পাৰে, কিন্তু মই তোমালোকক পঢ়া শুনা কৰাৰ এটা উপায় দিছো, সেইটো হ'ল তোমাৰ মা দেউতা। তুমি ভাবা, তুমি পঢ়া শুনা কৰিলে তোমাৰ মা দেউতাই যদি সুখী হয়, তেন্তে তুমি কি তেওঁলোকৰ কাৰণে পঢ়া শুনা কৰিব নোৱাৰা নেকি? এই পৃথিৱীত এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিয়ে পঢ়া শুনা কৰিবলৈ কান্দি আছে, তেতিয়াও সিহঁতে পঢ়া শুনা কৰিবলৈ চান্স পোৱা নাই। তাৰ মাজতো কিছুমানে বহুতো কষ্ট কৰিহে পঢ়া শুনা কৰিবলৈ সুযোগ পাইছে। এই সুযোগটো হাতৰ পৰা যাবলৈ নিদিবা। তোমাৰ কাৰণে হয়তো মই কোৱা এই কথাবোৰেই যথেষ্ট। পঢ়া শুনা কৰাৰ কাৰণে যদি ইচ্ছা জাগিছে, তেন্তে আৰু সময় নষ্ট নকৰিবা। এতিয়াও তোমাৰ ওচৰত বহুত সময় আছে, এতিয়াও তোমাৰ ওচৰত বহুত সুযোগ আছে আৰু এই সুযোগ কেইটা হাতৰ পৰা যাবলৈ নিদিবা। পঢ়িবলৈ যদি ভাল নালাগে, মা দেউতাৰ কথা ভাবি হ'লেও পঢ়িবলৈ আৰম্ভ কৰি দিয়া। তুমি আৰু এনেকৈ ৰখি নাথাকিবা। এটা কথা মনত ৰাখিবা, তোমাৰ মা দেউতাই তোমাৰ সফলতাৰ অপেক্ষা কৰি আছে। তুমি নিজৰ জীৱনৰ সৈতে যুঁজিবা। মোৰ বিশ্বাস আছে তুমি তোমাৰ স্বপ্ন পূৰ কৰিবা।